নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক জনালোঁ স্বাগতম। আপোনালোকক আজি খুব ধুনীয়া ঠাই এটালৈ লৈ যাই আছোঁ। এই মনোমোহা পৰিৱেশৰ মাজেৰে লৈ যাই আছোঁ আপোনালোক এটি খুব ধুনীয়া ঠাইলৈ। আহি থাকক মোৰ লগত আপোনালোকে। আৰু আমি আহি পালোঁ আমাৰ এই বৰ্তমান গন্তব্যস্থান। হয়তো আপোনালোকে চিনি পাইছে চিনাকি কৰি নিদিয়াৰ আগতে বহুতজনে, কাৰণ এই ঠাইলৈ নোহোৱা মানুহ খুব কম আছে। সেয়েহে আপোনালোকক চিনাকি কৰাই নিদিয়াতে আপোনালোকক দেখাই লৈছোঁ কিছুমান শিলৰ মূৰ্তি। শ বছৰ আগতে এই মূৰ্তিবিলাক পোৱা গৈছিল এই ঠাইতে, ওচৰৰ পাহাৰৰ কাষতে পোৱা গৈছিল, আৰু সেই মূৰ্তিবিলাক আনি ইয়াতে সংগ্ৰহালয়টোত সংৰক্ষণ কৰি ৰখা হৈছে কিছু পৰ্যটকৰ বাবে, আৰু আপোনালোকেও আহি চাব পাৰে এইবিলাক ইয়াতে। হে বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা খুব চিনাকি জেগালৈ লৈ আহিছোঁ মই, আৰু আপোনালোকে হয়তো চিনি পাই আহি পাইছে, আৰু ময়ো আগতে বহুত কেইবাৰো আহি গৈছোঁ। তথাপিও আজি ৰবিবাৰ হিচাপত আকৌ এবাৰ আহিছোঁ আপোনালোকক দেখাৰ উদ্দেশ্যে। খুব ধুনীয়া ঠাই এটি, চিনাকি ঠাই, বহুত দূৰৰো নহয়, ওচৰৰে, আমাৰ ঘৰৰ ওচৰৰে। আহি থাকক, আপোনালোকক দেখাই দি আছোঁ, চিনাকি কৰি দি আছোঁ। আহক যাই থাকোঁ। আজি মই আহিছোঁ বাইহাটা চাৰিআলিত থকা মদন কামদেৱ মন্দিৰলৈ। খুবেই ধুনীয়া এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশেৰে আৱৰি থকা ঠাইত এই মন্দিৰটো অৱস্থিত। পাহাৰৰ মাজতে এই মন্দিৰটো অৱস্থিত। প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰে সমাগম হোৱা এটি মন্দিৰ। ইয়াতে কেৱল শিলৰ মূৰ্তিৰে আৱৰি থকা এটা, অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ভক্তৰ সমাগম হোৱা এইটো এটা মন্দিৰ। আপোনালোকে দেখা পালে যে এই মন্দিৰটোৰ চাৰিওফালে কেৱল শিলৰে মূৰ্তি। জানিব পৰা মতে শ বছৰ আগৰে পৰা এই শিলৰ মূৰ্তি এই মন্দিৰত এনেকৈ ৰখা হৈছে। প্ৰকৃতিৰ মাজত থকা এই মন্দিৰটোত ভক্তই যি মনৰ কামনা কৰে তাকে ফলৱতী হয় বুলি ইয়াতে থকা পুৰোহিতসকলে সেই দিনৰে পৰা সকলো ৰাইজক অৱগত কৰি আহিছে।
এনেকৈয়ে মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰি ঘৰ মোৱা হ'লোঁ। আৰু আপোনালোকে দেখা পাই আছে ৰাস্তাটোৰ ইপাৰে আৰু সিপাৰে কিছু খালী ঠাই। মন্দিৰত কাষতে লাগি থকা এই ঠাইসমূহত মাঘ ফাগুন মাহত বনভোজস্থলী হিচাপে বহুত দূৰৰ পৰা মানুহ আহে আৰু এই ঠাইতে মানুহবোৰে বনভোজ খায়। ইমান চাফ চিকুণভাৱে ৰখা ঠাইখিনি সঁচাকৈয়ে বহুত ভাল লগা এটা পৰিৱেশ। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে এই চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰিব, তাৰপিছত লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি বহুত বেছিয়ে ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি ঠাইটো দেখাৰ লগতে আমাৰ পৰিয়ালটোকো অলপ উৎসাহ দিব বুলি আমি আশা ৰাখিলোঁ।